বসন্তী ইয়াত থিয় হৈ আছে চাবি লাগি আছে रुक 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 मोहन खाओ मोहन खाओ आओ मजा लिस बिनिस কি ব কি দিলা মুলকা বিছা কি মা বিছা বিছা মৰা কৰে মা नमस्कार बंधुসকল স্বাগতম জনাইছোঁ সুৰজ ব্লগছলৈ আমাৰ ইয়াত বজাৰ এখন বহে যে বঢ়িয়া বজাৰ শুকানী চাৰিআলিত চ' ইয়ালৈ আহিলোঁ দিব্যদাৰ লগত এজন দিব্যদা আমাৰ হাই যাওঁ তাৰপিছত মামা দোকানৰ ম'ম' খাই যাম আৰু কিবা কিবি আৰু চ' ভিডিঅ'টো চাই কেনে কৰিলোঁ এইফালে লৈ আছে বিলাহী ले 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 मान लो ले 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 गाहरी 300 किलो হয় কত টাকা দিলে লম ঠিক আছে মাল অকমান আছে বিশ টকা বিলাহী লৈ লৈ লাগে কিন্তু নাছিলোঁ এইখনে হৈছে মামা দোকান ম'মৰ বাবে বিখ্যাত আমাৰ এৰিয়াত ম'মৰ বাবে বিখ্যাত লগতে চিকেন চাওমিন আৰু চিকেন পকৰা কিবা পায় কিন্তু ম'মৰ বাবে বিখ্যাত ইয়াৰ ম'ম' খাবৰ কাৰণে প্ৰায় 9-10 কিলোমিটাৰৰ পৰা মানুহ আহে অকল ম'ম' খাব পাৰে আপুনি যদি কেতিয়াবা অহা যোৱা কৰে আমাৰ এইফালেদি কেতিয়াবা সোমাই যাব ম'ম' খাই যাব শুকানী চাৰিআলি বুলি কৈ দেখো দিয়ক 30 বিখ্যাত হাফ দিয়ক খাই পেকিং নিম প্ৰথমে হাফ খাই লওঁ হাফ দি লওক প্ৰথম মোৰ টেনশ্যন নহ'ব নি মানুহৰ টেনশ্যন থাকিব লাগিব ন বেলেগ নকওঁ চুপৰ মজা ঠাণ্ডাৰ খাবলৈ ন বেছি ভাল লাগে আৰু কিবা খাওঁ মামা দোকানৰ ম'ম' বাহিৰে খাব মন গৈছিলে কিন্তু চিকেন পকৰা নোখোৱালি আৰু ন আমাৰ ইয়াৰ পৰা যায় আৰু এছ টি চি এখন বলত যাওঁ বিহু গ'লে মামা দোকানৰ ম'ম' খালোঁ এতিয়া আৰু চিধা ঘৰলৈ যাম এন্ধাৰ হ'ল ইফালে লৈছোঁ পেক কৰি লৈছোঁ ভণ্টি কৈছিলে ইফালে দিবদা আছে তাৰপিছত এতিয়া ঘৰলৈ যাম আন্ধাৰমতে ড্ৰাইভিং কৰিব উঠিলোঁ আৰু বাইকত আৰু হে চজি কি নহওক ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এনেই আৰু দেখুৱালোঁ আজি এইবাৰ ঘৰলৈ আৰু
এই বল বল বল